वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৮ শাওন শনিবাৰ ১৪৩৩ ভাস্কৰ আব্দ ইংৰাজীৰ ২৫ জুলাই ২০২৬ চন ভাৰতীয় আজি ৩ শাওন আৰু মোং ১০ সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৪:৪৭:৩৯ আৰু সূৰ্যাস্ত সন্ধ্যা ৬:০৭:১৫। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি দিনৰ ১১:৩৪:৪৮ আজিৰ নক্ষত্ৰ হ'ল জ্যেষ্ঠা অহোৰাত্ৰ আৰু যোগ হ'ল আজি ব্ৰহ্মযোগ ৰাতি ৯:০৮:৫৪ কৰণ হ'ল বৃষ্টিকৰণ। ব্ৰহ্মযোগত জন্মজাতক সৰ্বকাৰ্যে তেওঁ পাৰ্গত হয় আৰু বিদ্বান ব্ৰহ্মজ্ঞানী আৰু কোনো অমীমাংসিত কামৰ কাৰণে এই যুগ অতি শুভ। এই যুগত যিকোনো অমীমাংসিত কাম কৰিলে ইয়াৰ ফল শুভ হয় আৰু জাতক সমাজপ্ৰিয়ও হয়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কৰ্কট ৰাশিত বৃহস্পতিৰ লগত যুতি হৈ, আৰু মংগল আছে আজি বৃষভ ৰাশিতেই বহি, বুধ আছে আজি মিথুনত, শুক্ৰ আছে সিংহত, শনি আছে কুম্ভত আৰু ৰাহু আছে কুম্ভত। শনি অৱশ্যে মীন ৰাশিত বহি আছে, কেতু আছে আজি সিংহ ৰাশিতেই বহি, আৰু যিহেতু আজি চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ বৰুণ যোগ দেৱাৰীগণ হৰিণৰ অস্থি অস্তোত্তৰী শনি বিংশোত্তৰী বুধৰ দশা। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ, মৰণত দোষ একপাত, দিনৰ 11:34:48 যোৱাত 2 পাত। খাদ্যত আজি উৰহী আৰু দিনৰ 11:34:48 যোৱাত পুৰৈ শাক খোৱাটো নিষেধ। যাত্ৰা আজি নাই, বৃষ্টি দোষ তীৰ্থমিত যোগ, মাত্ৰ দিনৰ 11:34:48 যোৱাত তিথি যোগ। গতিকে যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সুবৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম আৰোগ্য স্নান। যোগিনী আজি অগ্নিকোণত আৰু দিনৰ 11:34:48 যোৱাত নৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:34:45 ৰাতিপুৱাৰ ভাগত, আৰু আবেলি 4:23:25 পৰা 6:01:31 কাল ৰাত্ৰি নিশা 7:17:25 3:34:49 পৰা 4:57:11 এই সময়খিনি আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য নকৰাই ভাল। আজিৰ অমৃত যোগ দিনৰ 9:18 পৰা 12:47 আৰু ৰাতি 8:12 পৰা 10:23 11:51 পৰা 1:18 2:02 পৰা 3:29 অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ হয়। আজি একাদশীৰ একদিষ্ট সন্দীপন, দ্বাদশীৰো সন্দীপন, শয়ন একাদশীৰ উপবাস। পূৰ্ব দিনৰ সন্ধ্যা 5:16:36 পৰা আজি সন্ধ্যা 5:57:18 একাদশী আছে। হালখতি ছায়ং সন্ধ্যা নাই, গোস্বামী মতে ছায়ং সন্ধ্যায়ং শ্ৰী শ্ৰী হৰে শয়নম। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শত্ৰু ভয়, বৃষ কৰ্মক্ষেত্ৰত শুভ, মিথুন যান বাহনৰ ভয়, আপোনালোকে দিনটো সাৱধানে চলক। কৰ্কট কাৰ্যসিদ্ধি, সিংহ শত্ৰুৰ দ্বাৰা ক্ষতি গতিকে সতৰ্ক থাকক। কন্যা সৌৰ্য ভয় আৰু তুলা নানা সুযোগ লাভ, বৃশ্চিক অৰ্থ সম্পদ লাভ, ধনু মানসিক যন্ত্ৰণা। পাৰিলে আজি প্ৰাণায়াম কৰক বা কোনো মন্ত্ৰ পাঠ কৰক। মকৰ বন্ধুৰ মিলন, কুম্ভ আশাভংগৰ যোগ, সিংহ আৰু মীন হ'ল বিদ্যা চৰ্চাত শুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।